নমস্কাৰ নাগৰিক সমবায় বেংক লিমিটেডৰ ৰূপালী জয়ন্তীৰ এই শুভক্ষণত আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত থকা সন্মানীয় আমন্ত্ৰিত অতিথিবৃন্দ আপোনালোক সকলোকে মই খ্যাতি লক্ষ্মীয়ে আদৰণি আৰু সম্ভাষণ জনাইছো আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আপোনালোকৰ আন্তৰিক শুভেচ্ছা সহযোগ তথা অংশীদাৰিত্বৰে নাগৰিক সমবায় বেংক লিমিটেডে আজি সুউজ্জ্বল ২৫টা বছৰ পাৰ কৰিবলৈ সক্ষম হৈছে বিগত ২৫টা বছৰে নাগৰিক সমবায় বেংক লিমিটেডে সমাজৰ হকে যিসমূহ সেৱা আগবঢ়াই আহিছে সেয়া সঁচাকৈ অতুলনীয় ১৯৯৮ চনত সমবায় বিভাগত পঞ্জীয়ন হোৱা আৰু তাৰ পিছতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰি ১৯৯৯ চনৰ ১২ মে তাৰিখে নাগৰিক সমবায় বেংকে ইয়াৰ ব্যৱসায়িক কাৰ্যকলাপ আৰম্ভ কৰে এই নাগৰিক সমবায় বেংক অসমৰ সমবায় খণ্ডৰ এটা অগ্ৰণী বেংক উল্লেখযোগ্য যে নাগৰিক সমবায় বেংক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সম্পূৰ্ণ কম্পিউটাৰাইজড সমবায় বেংক এই বেংকে আৰম্ভণিৰ পৰাই নিয়মিতভাৱে লাভ অৰ্জন কৰি আহিছে আৰু লগতে তেওঁলোকৰ মূল্যৱান গ্ৰাহকসকলক ইয়াৰ লাভাংশ দি আহিছে বৰ্তমান এই বেংকৰ ৫টা শাখা কেন্দ্ৰ আৰু এটা মূল কাৰ্যালয় আছে যিটো গুৱাহাটীৰ উলুবাৰীৰ আশ্ৰম পথত অৱস্থিত নাগৰিক সমবায় বেংকে বিভিন্ন আধুনিক বেংকিং সুবিধাসমূহ প্ৰদান কৰাৰ লগতে এটিএম কাৰ্ডো গ্ৰাহকসকলক প্ৰদান কৰে আৰু এই নাগৰিক বেংকে আজি ২৫ বছৰ সম্পূৰ্ণ কৰিলে প্ৰথমে মই মঞ্চত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছো নাগৰিক সমবায় বেংক লিমিটেডৰ অধ্যক্ষ আৰু আজিৰ এই মুকলি সভাৰ সভাপতি সন্মানীয় শ্ৰী জগদীশ শৰ্মাদেৱ তেখেতক মঞ্চত আগবঢ়াই আনিবৰ বাবে মই বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত প্ৰভাকৰ শৰ্মাদেৱক অনুৰোধ জনালো এইবাৰ মই মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো আজিৰ এই বিশেষ অনুষ্ঠানৰ মুখ্য বক্তা তথা অখিল ভাৰতীয় সহকাৰ সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰীযুত সঞ্জয় পাছপুৰজী তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই সন্মানীয় সঞ্চালক শ্ৰীযুত যোগেশ্বৰ গোস্বামী দেৱক অনুৰোধ জনালো মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছো অসম চৰকাৰৰ সমবায় সমিতিসমূহৰ উপপঞ্জীয়ক শ্ৰীযুত পৰেশ সাহা তেখেতক মঞ্চলৈ মই আগবঢ়াই আনিবলৈ জয়ন্তদেৱক অনুৰোধ জনালো এইবাৰ মই মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ কৰিব বিচাৰিছো আজিৰ সভাৰ বিশিষ্ট অতিথি তথা স্মৃতিগ্ৰন্থ উন্মোচক শ্ৰীযুত সুনীল কুলকাৰ্ণীদেৱ তেখেতক আদৰি আনিবলৈ মই জয়ন্তদেৱক অনুৰোধ জনালো মঞ্চত আসন গ্ৰহণ কৰিবলৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো নাগৰিক সমবায় বেংকৰ উপাধ্যক্ষ সন্মানীয় শ্ৰীযুত ভৱেন সিং বসুমতাৰীদেৱ তেখেতক মই মঞ্চলৈ আদৰি আনিবলৈ জয়ন্ত শৰ্মাদেৱক অনুৰোধ জনালো এতিয়া আছে বন্তি প্ৰজ্বলন আজিৰ সভাৰ সভাপতিকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকলক বন্তি প্ৰজ্বলনৰ বাবে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনালো তেখেতলোকক সহযোগিতা আগবঢ়াব বেংকৰ বিষয়া শ্ৰীমতী সংগীতা দত্ত আৰু শ্ৰীমতী চাৰু লস্কৰ চৌধুৰীয়ে আজিৰ এই ৰূপালী জয়ন্তীৰ বিশেষ ক্ষণত আমাৰ মাজত উপস্থিত আছে আজিৰ সভাৰ সভাপতি তথা নাগৰিক সমবায় বেংক লিমিটেডৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত জগদীশ শৰ্মা মহোদয় তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছো তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই নাগৰিক বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত প্ৰভাকৰ শৰ্মাদেৱক অনুৰোধ জনালো আমাৰ মাজত উপস্থিত আছে মুখ্য বক্তা হিচাপে শ্ৰীযুত সঞ্জয় পাছপুৰদেৱ তেখেতক সম্বৰ্ধনা জনাব বেংকৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত ভৱেন সিং বসুমতাৰীদেৱে
আমাৰ মাজত উপস্থিত আছে আন এগৰাকী বিশেষ ব্যক্তি তথা আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি শ্ৰীযুত পৰেশ সাহা। তেখেত অসম চৰকাৰৰ সমবায় সমিতিসমূহৰ উপপঞ্জীয়ক। তেখেতক আজি আমাৰ মাজত পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই নাগৰিক বেংকৰ সন্মানীয় সঞ্চালক শ্ৰীযুত সুৰেন্দ্ৰনাথ কলিতাদেৱক অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে আজিৰ এই সভাৰ বিশিষ্ট অতিথি তথা স্মৃতিগ্ৰন্থ উন্মোচক লগতে অখিল ভাৰতীয় প্ৰচাৰক প্ৰমুখ শ্ৰীযুত সুনীল কুলকাৰ্ণীদেৱ। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই নাগৰিক বেংকৰ সন্মানীয় সঞ্চালক তথা নাগৰিক সমবায় বেংক লিমিটেডৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত জয়ন্ত শৰ্মাদেৱক অনুৰোধ জনালোঁ। নাগৰিক সমবায় বেংক লিমিটেডৰ উপাধ্যক্ষ শ্ৰীযুত ভৱেন সিং বসুমতাৰীদেৱ। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই নাগৰিক বেংকৰ প্ৰবন্ধক শ্ৰীযুত স্বপ্ননীল দত্তদেৱক অনুৰোধ জনালোঁ। শ্ৰীযুত ভৱেন সিং বসুমতাৰীদেৱলৈ বহুত বহুত ধন্যবাদ। এইখিনিতে আমাৰ মাজত আহি উপস্থিত হৈছে অসম চৰকাৰৰ সমবায় বিভাগৰ অতিৰিক্ত পঞ্জীয়ক শ্ৰীযুতা কবিতা ৰাণী দাস বাইদেউ। তেখেতক মঞ্চলৈ আদৰি আনিবৰ বাবে মই নাগৰিক বেংকৰ সন্মানীয় সঞ্চালক শ্ৰীযুত সুৰেন্দ্ৰনাথ কলিতাদেৱক অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ সমবায় বিভাগৰ অতিৰিক্ত পঞ্জীয়ক। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই নাগৰিক বেংকৰ সন্মানীয় সঞ্চালক শ্ৰীযুত পৰাগ আগৰৱালাদেৱক অনুৰোধ জনাইছোঁ। খুব সুন্দৰ পৰিৱেশন। নাগৰিক বেংকৰ প্ৰত্যেকজন বিষয়া কৰ্মচাৰীলৈ বহুত বহুত ধন্যবাদ। এইবাৰ মই সভাপতিৰ আদৰণি ভাষণ আগবঢ়াবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ নাগৰিক বেংকৰ অধ্যক্ষ তথা আজিৰ সভাৰ সভাপতি শ্ৰীযুত জগদীশ শৰ্মাদেৱক। তেখেতক মই মঞ্চলৈ আহি বক্তৃতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আজিৰ অনুষ্ঠানত মুখ্য বক্তা হিচাপে আমাৰ মাজত উপস্থিত আছে সন্মানীয় শ্ৰীযুত সঞ্জয় পাছপুৰদেৱ। তেখেতক মই মঞ্চলৈ আহি বক্তৃতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা কবিতা ৰাণী দাস বাইদেউক মই মঞ্চলৈ আহি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ কবিতা ৰাণী দাস বাইদেউ। এতিয়া আছে স্মৃতিগ্ৰন্থ উন্মোচন। স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ বাবে মই শ্ৰীযুত সুনীল কুলকাৰ্ণীদেৱক অনুৰোধ জনালোঁ। বহুত বহুত ধন্যবাদ। এইবাৰ মই আজিৰ অনুষ্ঠানৰ বিশেষভাৱে আমন্ত্ৰিত অতিথি শ্ৰীযুত পৰেশ সাহা দেৱক মঞ্চলৈ আহি তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। পৰেশ সাহা দেৱলৈ বহুত বহুত ধন্যবাদ। এতিয়া আছে সভাপতিৰ বক্তব্য আৰু মন্তব্য। মই আজিৰ সভাৰ সভাপতি শ্ৰীযুত জগদীশ শৰ্মাদেৱক তেখেতৰ বক্তব্য আৰু মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ জগদীশ শৰ্মাদেৱ। আমি আহি আজিৰ মুকলি অধিৱেশনৰ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছোহি। মই শ্ৰীযুত জয়ন্ত শৰ্মাদেৱক আজিৰ সভাৰ শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সভাত অংশগ্ৰহণ কৰিছে আৰু আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আপোনালোকক ধন্যবাদ। আপোনালোকৰ উৎসাহ আৰু সহযোগিতাই হৈছে আমাৰ আগ্ৰহ আৰু উদ্যমৰ মূল উৎস। আপোনালোক সকলোৰে সহযোগিতা আৰু সঁহাৰি এনেদৰেই অব্যাহত থাকিব বুলি আমি আশা ৰাখিছোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই খ্যাতি লক্ষ্মীয়ে আজিৰ এই মুকলি অধিৱেশন ইমানতে অন্ত পৰিল বুলি ঘোষণা কৰিলোঁ। এতিয়া আছে চাহ বিৰতি। আপোনালোকৰ বাবে প্ৰেক্ষাগৃহৰ বাহিৰত চাহৰ ব্যৱস্থা কৰা হৈছে। খন্তেক পাছতেই আৰম্ভ হ'ব আজিৰ এই ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠান। সকলোকে চাহ বিৰতিৰ পাছত পুনৰ প্ৰেক্ষাগৃহত আহিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।